खुलुमबाय बड'लेण्ड निउज 24 आव नोंथांमोनखौ बरायबाय। दुलाराय बर' फरायसा आफादा दिनै क'क्राझाराव मोनसे खौरांगिरि मेलनि जोहै UPSC, APSC, सिभिल सार्भिस एन्ड इन्डियान फरेस्ट सार्भिस एग्जामिनेशननि स्पेशल ओरिएन्टेशन प्रग्राम खुंगोननि बाथ्राखौ फोरमायनानै होयो। আজি আমি কোকৰাঝাৰ প্ৰেছ ক্লাবত নিখিল বড়ো ছাত্ৰ সন্থাই আমি আজি প্ৰেছ মিট অৰ্গেনাইজ কৰিছোঁ। আজি আপোনালোক সকলোলৈ ইয়াত উপস্থিত সকলো মিডিয়া পাৰ্চনেলিটিছক জাৰ্ণালিষ্টক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা শুভেচ্ছা যাচিছোঁ। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা এটা মূল বিষয় লৈ আমি প্ৰেছ মিট কৰিছোঁ। মূল বিষয়টো হ'ল যে আজি নিখিল বড়ো ছাত্ৰ সন্থা দীৰ্ঘদিনীয়াৰ পৰা আমি গুণগত শিক্ষাৰ কাৰণে কোৱালিটি এডুকেশ্যনৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ৰকমৰ প্ৰগ্ৰাম আমি লৈ আহিছোঁ। তেনেধৰণে আমি বিচাৰিছিলোঁ যে আমাৰ এই অঞ্চলত বিশেষকৈ অসমত য'ত য'ত আমাৰ বড়োবিলাকে বসবাস কৰে এই অঞ্চলৰ পৰা আমি বিচাৰিছিলোঁ বা আমি বহুত সময়ৰ পৰা আমি এনেকুৱা এটা এক্সপিৰিয়েঞ্চ পাই আহিছিলোঁ য'ত মানে আমি নিখিল বড়ো ছাত্ৰ সন্থা বিচৰা নিচিনা স্কিল্ড বা কোৱালিফাইড বা কোৱালিটি এডুকেশ্যন লৈ কোনোবা আমাৰ অঞ্চলৰ ব্যক্তিয়ে আজি চিভিল ছাৰ্ভিচত সক্ষম হোৱাৰ যি প্ৰচেষ্টা সেইটো আমাৰ এই অঞ্চলত বহুত কম হৈ আছে বা বিভিন্ন বছৰত এইটো বছৰতো আমাৰ গেপ হৈ গৈছে UPSCৰ দ্বাৰা চিভিল ছাৰ্ভিচ এক্সামৰ উৎপন্ন হোৱাৰ কাৰণে। তো ইয়াৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই আমি এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যে অনাগত দিনত অহা 25 তাৰিখৰ পৰা আমি কোকৰাঝাৰৰ পৰা ষ্টাৰ্ট কৰি এটা চিভিল ছাৰ্ভিচ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম নিখিল বড়ো ছাত্ৰ সন্থাই ৰাখিছে। তো ইয়াৰ কাৰণে এই উদ্দেশ্যটো হ'ল যে আমাৰ এই অঞ্চলৰ যিমানখিনি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট যিমানখিনি এছপাইৰিং ষ্টুডেণ্ট বা কেণ্ডিডেটছবিলাকে UPSCৰ কাৰণে বা যিকোনো চিভিল ছাৰ্ভিচৰ কাৰণে ৰেডি হৈ থাকে বা ৰেডি মানে এক্সাম দিয়াৰ কাৰণে ৰেডি প্ৰিপাৰেশ্যন কৰিব চেষ্টা কৰে তেওঁবিলাকৰ কাৰণে আমি এটা অৰিয়েণ্টেশ্যন কাম এৱেৰনেছ প্ৰগ্ৰাম লৈছোঁ য'ত আমাৰ এই প্ৰগ্ৰামটো ইনাগুৰেট কৰিব 25 তাৰিখৰ দিনা কোকৰাঝাৰত হীৰেন নাথ ডাঙৰীয়া তেখেতে ADGP SB হয় অসমৰ। তো তেখেতক এজন IPS অফিচাৰ হয়। ইয়াৰ কাৰণে আমি লগতে এই অঞ্চলৰ আমাৰ চাকৰি কৰি থকা বহুত চিভিল ছাৰ্ভেণ্টছবিলাকে আমাক সহায় কৰিব। তো এই প্ৰগ্ৰামত আৰু বিভিন্ন গেষ্ট স্পিকাৰ আমি ৰখা হৈছে। এইটো হেল্পলাইন বা যিকোনো প্ৰকাৰৰ সহায়ৰ কাৰণে এই প্ৰগ্ৰামত এটেণ্ড কৰাৰ কাৰণে আমাৰ ইয়াত নাম্বাৰ দিয়া আছে। প্ৰথমটো হ'ল 8638472169 আৰু নেক্সট হ'ল 8638559617 আৰু 3 নম্বৰ হ'ল 943512300001। তো সেইখিনি 3টা মোবাইল নম্বৰ আমি আজি দিছোঁ। ইয়াৰ কাৰণে গুগল ফৰ্মৰ দ্বাৰা ৰেজিষ্টাৰ কৰিব আৰু কিবা এটা অসুবিধা পালে আমাৰ এই নম্বৰত যোগাযোগ কৰি সহায় বিচাৰিব পাৰিব। আমাৰ এইটো ফাৰ্ষ্ট ফেজৰ কাৰণে আমি প্ৰথম টাৰ্গেট লৈছোঁ কণ্টিনিউৱাছলি 6 ডেজ আৰু এই 6 ডেজত বিভিন্ন জাগাত হ'ব। এইটো আকৌ মই ৰিপিট কৰিছোঁ 25ত কোকৰাঝাৰত ইনাগুৰেট হ'ব, তেনেদৰে 26ত বিজনীত হ'ব, 27 মুছলপুৰ আৰু 28ত ওদালগুৰি, 29ত তেজপুৰ হ'ব আৰু 30 জুনত গুৱাহাটীত হ'ব। তো এই 6টা দিনত 6টা ডিফাৰেণ্ট লোকেশ্যনছত আমি সেই প্ৰগ্ৰামটো ঠিক কৰিলোঁ আৰু অনাগত দিনত ছেকেণ্ড ফেজৰ কাৰণে আমি গোটেই অসমত য'ত য'ত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগতে আমি সেই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিম। ইয়াত আমি পাৰ্টিচিপেশ্যন আজিলৈকে গুগল ডকুমেণ্টছৰ দ্বাৰা গুগল ফৰ্মৰ দ্বাৰা ইয়াত ৰেজিষ্টাৰ হৈছে বহুতখিনি ষ্টুডেণ্টে। আমি এক্সপেক্ট কৰিছোঁ যোনটো লোকেশ্যনত আমি ল'ম তাতে যিমানখিনি একমডেশ্যন হ'ব পাৰে আমাৰ হলৰ একমডেশ্যনটো মেক্সিমাম 300লৈকে আমাৰ এই অঞ্চলত হল আছে। ইয়াৰ কাৰণে আমি এক্সপেক্ট কৰিছোঁ যে মোৰ দেন 250 ইয়াত পাৰ্টিচিপেণ্টছ আমাৰ আহিব। ইয়াৰ কাৰণে আমি সেইটো আমি সাজু আছোঁ।